खुलुमबाय इनसाइडेनि बर'आव आं मिथु बर' दिनै जानाय 29 नं गसाइगाव विधानसभा बियाबनि उफ्रा बिसायख'थियाव बिपिएफ दोलोनो रायजो राजाफोरा भट होदों। बे बाथ्राखौ बुंदों 29 नं सोनाब क'क्राझार बियाबनि एमएलए रबिराम नार्जारिया। एमएलए नार्जारि बिथाङा आगुआव जालांनाय बिसायख'थिनि रुजुनायाव दानि उफ्रा बिसायख'थियाव बियाबनि भटार रायजो राजाफोरा बिपिएफ दोलोनो बांसिन भट होदों होननानैबो बुंबावो। निर्बाचনৰ যেটো এতিয়া আজিৰ দিনত নিৰ্বাচন চলি আছে আমি চাৰিওপিনৰ পৰা বিভিন্ন চৰ্চৰ পৰা যিবিলাক খবৰ পাইছোঁ যে এটো যেহেতু বিপিএফৰে ঘাটি আছিল বিপিএফৰ হাততে থকা এটা সমষ্টি আছিল এই হিচাপে বিপিএফ দলকে এইবাৰৰ ৰাইজে বিপুলভাৱে ভোটদান দি জিকাই দিয়াৰ কাৰণে ইতিমধ্যে ভোট প্ৰদান কৰি আছে এইবিলাক ৰিপৰ্ট আমাৰ ওচৰলৈ আহি আছে গতিকে এই নিৰ্বাচনত আমি প্ৰত্যেক জাতি জনগোষ্ঠীৰ পৰা আশা কৰাতকৈ বেছি আকৌ ভোট পাবলৈ গৈ আছোঁ আমাৰ কিছুমান দুৰ্বলতা পইণ্ট আছিলে উত্তৰাঞ্চলত যে বিশেষকৈ যোৱা নিৰ্বাচনবিলাকত আমি বড়োবিলাকৰ মাজত উত্তৰাঞ্চলত বেছি ভোট টানিব পৰা নাছিলোঁ কিন্তু এইবাৰ যেহেতু আমি দেখা পালোঁ যে উত্তৰাঞ্চলত যিসকল বড়ো মানুহ আছে আৰু বড়োসকলৰ লগত যি একেলগে বসবাস কৰা জাতি সম্প্ৰদায়ৰ মানুহ আছে তেখেতসকলেও একেলগে বিপিএফ দলৰ লগত আকৌ ঘূৰি আহিছে আৰু 70-80% আমি উত্তৰাঞ্চলত ভোট পাই আছোঁ। যোৱা নিৰ্বাচনত আমি গোসাইগাঁও টাউনত মাত্ৰ আমি 20ৰ পৰা কি কয় 25ৰ পৰা 30% লৈকেহে মাত্ৰ ভোট পাইছিলোঁ বাকীখিনি ইউপিএফএলে পাইছিলে এইবাৰৰ নিৰ্বাচনত কিন্তু আমি 80% মিনিমাম আমি টাউনত ভোট পাই আছোঁ গতিকে আকৌ দক্ষিণ ফালেতো আমাৰ ভোট বেংক নিজৰেই আছে নিজা ভোট বেংক ইয়াৰ পৰা আমাৰ জিকিবৰ কাৰণে যিমানখিনি ভোটৰ প্ৰয়োজন আছে এইখিনি বিনা দ্বিধাই আমি পাবলৈ সক্ষম হ'ম গতিকে এই নিৰ্বাচনত আমি সহজভাৱে জিকি গৈ পেলাই আমাৰ হাততে এই সমষ্টিখন পুনৰ ধৰি ৰাখিব পাৰিম এই মেণ্ডেটটো ৰাইজৰ পৰা এতিয়া আপোনালোকে পাব। কণ্টেষ্টত কংগ্ৰেছ থাকিব কংগ্ৰেছৰ লগতে কণ্টেষ্ট হ'ব আৰু বেলেগতো তেনেকুৱা কণ্টেষ্টত নাহে।